Hello everyone. মানে আমি ইমান কষ্ট কৰি ইমান গোটেই ডাঙৰ টিমটোৱে আমি ইমান কষ্ট কৰি ভিডিঅ' বনালোঁ আৰু সেই ফিল্মখন কিছুমানেতো ইউটিউবত আপলোড কৰিলে বাৰু ইউটিউবতো বাৰু একো প্ৰব্লেম নাই কিন্তু মেইন প্ৰব্লেমটো হ'ল ফেচবুকত মানুহে কিয় এনেকুৱা কৰে মই বুজি নাপাওঁ মানে ইমান কষ্ট কৰি ইমান টকা খৰচ হ'ল 10 months ইমান কষ্ট কৰি আমি ফিল্ম এখন বনাইছোঁ আৰু সেই ফিল্মখন নি ডাউনলোড কৰি কিমান মিনিট লাগিব আৰু ইউটিউবৰ পৰা ডাউনলোড কৰিলে 5 মিনিট লাগিলে আপলোড কৰিলে 5 মিনিট 10 মিনিটৰ কাম আৰু 10 মাহৰ আমাৰ কষ্ট আৰু 10 মিনিটত সিহঁতে আপলোড কৰি বাছ ফেচবুকত দি দিলে মানুহে ফেচবুকত চাব আমাৰ ভিউজ কমিব চ' আমি ভিডিঅ'টোত স্পন্সৰশ্বিপ লোৱা নাই কথাটো হ'ল কাৰণ ভিডিঅ'টোত যদি আমি স্পন্সৰশ্বিপ লওঁ তেতিয়া ভিডিঅ'ৰ টকাখিনি খৰচখিনি ওলাই আহে কিছুমানত ওলাই আহে কিছুমানত ওলাই নাহে কিছুমানত কেছ কৰি দিয়া এতিয়া এফআইআৰ লিখি আছোঁ বৰ্তমান আৰু ইউটিউবত যিমান চেনেল আছিলে যিমান আমাৰ ভিডিঅ' আপলোড দিছিলে গোটেইকেইটা ষ্ট্ৰাইক হৈ গৈছে 159 চেনেল তাৰ আৰু কিছুমান আছে চেনেল আছে বহুত মানে কম কম ভিউজৰ চেনেল আছে সৰু সৰু সেইখিনি আছে 159 ষ্ট্ৰাইক মাৰিলোঁ আধা ঘণ্টা 1 ঘণ্টা আগত ষ্ট্ৰাইক হৈ গ'ল গোটেইখিনি মানে বুজি নাপাওঁ চিৰিয়াছলি আমি ইমান কষ্ট কৰি বনাওঁ জাষ্ট ফেচবুকত ডাউনলোড কৰি আপলোড কৰি দিয়ে আৰু ৱাহ কষ্ট মানে মানিব লাগিব মানুহক আৰু স্পন্সৰ কৰা নাই ভাবিছোঁ স্পন্সৰ কৰা নাই মানে মই স্পন্সৰ কৰি ভাল নাপাওঁ ভিডিঅ'বোৰত কৰিব লগা হয় মোৰ কিহৰ কাৰণে কাৰণ স্পন্সৰৰ পৰা আমাৰ খৰচখিনি ওলাই আহে 13ৰ ভিডিঅ'টো কৰি মোৰ ভাত খাবলৈ টকা নাছিলে সঁচাকৈ চিৰিয়াছলি কৈছোঁ মানে চিৰিয়াছলি মই গোটেইখিনি মানে কিহৰ কাৰণে কৰোঁ মই বুজি নাপাওঁ আৰু আপোনালোকে ইমান ছাপোৰ্ট কৰিছে ইমান মৰম দিছে মানে মই ক'ব নোৱাৰিম যোনবোৰ কমেণ্টছ মই 13ৰ আগদিনা 12 ফেব্ৰুৱাৰী to 13 ফেব্ৰুৱাৰীৰ মাজত মই অকল ৰাতি 2 ঘণ্টা শুলোঁ পিংকলো ৰাতি হোৱা নাই অমলো হোৱা নাই ৰাতি পিংকল পতিয়জ ই মিউজিক কৰিছে বহুত ধুনীয়া কাম কৰিছে মানে অমল বহুত কষ্ট কৰিছে তাৰ শ্বুট আছিলে গোটেই শ্বুট কেঞ্চেল কৰি দিছে বেলেগ মানুহ মিলাই চ' আৰু আমাৰ লক্ষণ আৰু আমাৰ মানে টিমত যিমান মানুহ আছে চবেই মানে বহুত বেছি কষ্ট কৰিছে আৰু যোনকেইটা আমাৰ পষ্ট প্ৰডাকশ্যন প্ৰি প্ৰডাকশ্যনৰ মানুহ সেইখিনিৰ নাম ক'লোঁ মই বৈ বহুত কষ্ট কৰিছে চ' কথাটো হ'ল যদি মই আছে আমি শ্বুটিঙৰ কথা কিন্তু প্ৰি প্ৰডাকশ্যনত আগত শ্বুটিঙত গ'ল এইটো পষ্ট প্ৰডাকশ্যনত মানে আমি এইকেইটা মানুহে বহুত বেছি কষ্ট কৰিবলগীয়া হয় দৌৰিবলগীয়া হয় কামখিনি কৰিবলৈ যে কোনোবা অকণমান বাঁহী বজাব চ' বাঁহী কোনে বজাব এইখিনি গানৰ লিৰিক্স লিখিব সুৰ কোনে কৰিব মিউজিক কোনে কৰিব মিক্স কোনে কৰিব মাষ্টাৰিং কোনে কৰিব ডাবিং কোনটো ষ্টুডিঅ'ত লোৱা হ'ব আৰু ফলি ক'ত কৰা যায় ফলি কেনেকৈ কৰিব পাৰি মিউজিকখিনি ক'ত ভাল লাগিছে নাই লগা পোষ্টাৰ কোনে বনাব লগতে লগ'টো কোনে ডিজাইন কৰিব ফিল্মৰ এইখিনি গ্ৰাফিক্স কোনে কৰিব কালাৰ কোনে কেনেকৈ কি কৰিব পাৰি মানে বহুত বস্তু আহে বহুত বস্তু আহি যায় বাঁহীৰ পৰা আদি কৰি গীটাৰৰ পৰা আদি কৰি বহুত কাম থাকে ফিল্ম এখনত মানে আগতে গম পোৱা নাছিলোঁ এতিয়া লাহে লাহে গম পোৱা হৈ আছোঁ আৰু কামবোৰ কৰি চ' ইমান কষ্টৰ পিছত মানে মানুহবোৰে জাষ্ট 10 মিনিটছ লাগে আৰু নি পেলাই ফেচবুকত আপলোড কৰি দিয়ে চ' ইউটিউবত যিমান চেনেলে দিছে আপলোড ভিউজ আছে সিহঁতৰ তাত 1 লাখ আগৰ ভিডিঅ'বোৰো 1 লাখ 2 লাখ বাকী একো প্ৰব্লেম নাছিলে কিন্তু 13খন মানে ভাবিছিলোঁ মই ৰিলিজৰ আগতে যে এনেকুৱা হ'ব পাৰে বস্তুটোতো একো কৰিব মানে হেৰি ইউটিউবততো ষ্ট্ৰাইক মাৰিব আৰামছে পাৰি চেনেল উৰি যাব এই বস্তুটো মানে কৰে কিহৰ কাৰণে মানে ভাই তোমাৰ যদি ইউটিউব চেনেল খুলিব মন আছে ইউটিউব চেনেল খোলা কৰা কিবা আৰু যদি কিবা জাষ্ট ভিডিঅ' আপলোড কৰিব লাগে বেলেগৰ ভিডিঅ' ফ্ৰীত টকা ইনকাম কৰিব লাগে যদি টকা ইনকাম কৰিব আছে তেতিয়াহ'লে কৰা কিন্তু মোৰ কষ্টৰ পৰা আমি ইমান কাম কৰিম
আমি যদি বস্তুটো হেৰি নাপাওঁ তেতিয়াহ'লে নেক্সট কেনেকৈ কাম কৰিম আমি নোৱাৰিম নহয় ইমান নোৱাৰে ন মানুহে ইমান নোৱাৰে আমি কাম কৰিব লাগিব আগুৱাই যাব লাগিব আগলৈ ভাল ভাল প্লেন কৰিব লাগিব নতুন নতুন কিবা কিবি বহুত ভাল লাগিছে 13 চাই থেংক ইউ ছ' মাছ সকলোকে থেংক ইউ ইমান মৰম দিয়াৰ কাৰণে ইমান ছাপৰ্ট ইমান প্ৰমোশ্যন কৰিছে আৰু ৰিলিজ হোৱাৰ লগে লগে এতিয়া ইউটিউবত ভিউজটো অকণমান হেৰি কৰি আছে মানে ৰখি গৈছে ভিউজটো কিন্তু আমাৰ ভিউজটো দেখুওৱা নাই মানে ৰখা নাই ভিডিঅ' চলি আছে আৰু ভিউজটো ৰখা নাই এতিয়া বৰ্তমান 7 লাখ পাৰ হ'ল কিন্তু ইউটিউবত শ্ব' কৰা নাই এতিয়ালৈকে মোৰ যোনটো ইউটিউব ষ্টুডিঅ' আছে তাতে শ্ব' কৰিছে 7 লাখ ভিউজ পালে এতিয়া চ' তাকে আৰু ভিডিঅ'টো যদি এনেকৈ নি পেলাই ফেচবুকত আপলোড কৰি দিয়ে আমি নেক্সট কেনেকৈ বনাম আৰু আপোনালোকে জানে ইউটিউবৰ পৰা যোনে যোনে মানে ইউটিউব কৰে সিহঁতেতো জানে ইউটিউবৰ পৰা ইমান নাহে টকা তথাপি গোটেই বহুত ভিডিঅ' মিলাই উইথ ইউ কওক ৰঞ্জুন কওক এইকেইটা অকণমান নৰ্মেল একদম নৰ্মেল চিম্পল ফিল্ম ত' সেইকেইটা ইমান ভালকৈ প্ৰমোশ্যনো কৰা নাই এড আছিলে দুটামান চ' সেই ভিডিঅ' আগৰ ভিডিঅ' নিবিৰ তাৰা গোটেইখিনি মানে বস্তুবোৰ একেলগ কৰি আমি এখন বনালোঁ 13 যিমান পাৰে আপোনালোকে ফেচবুকত সেই চেনেলকেইটাত ৰিপৰ্ট কৰক যদি মানে বিচাৰে আৰু আপোনালোকে ৰিপৰ্ট কৰিব পাৰে পাৰ্ট 2 লাগে দাদা পাৰ্ট 2 এইখন ধৰা এখন বস্তু চোৱাৰ পিছত আকৌ পাৰ্ট 2 আহিলে সেই বস্তুটো ভাল নালাগে তেতিয়া মানে মন যায় পাৰ্ট 2 চাবলৈ কিন্তু বনোৱাৰ পিছত আকৌ ইমান এটা ভাল নাপাব যে অলৰেডি আগতে এই বস্তুটো চাই আহিছোঁ ন অকণমান বেলেগ কৰিলে কিবা কৰিব পাৰি পাৰ্ট 2ৰ কথা ল'ৰাটো ঢুকাই থাকিলে আৰু পাৰ্ট 2 এনেকুৱা ষ্টৰি ইমান হেভি নহ'বগৈ পিছত মানে কম্পেয়াৰ হয় আৰু পাৰ্ট 1 পাৰ্ট 2ৰ লগত ত' সেইটো কাৰণে মই পাৰ্ট 2 মাথাত নামাৰোঁ বাৰু বাকী সেইটোৱে আৰু আপোনালোকে প্লিজ ফেচবুক প্লিজ হওক ইউটিউবৰ একো কথা নাই ইউটিউবত যিমান আহিব চব মই কপিৰাইট মাৰি দিম চেনেল উৰি যাব উপায় নাই আৰু কি কৰিম আৰু কোনোবাই গোটেই ফিল্মটো ইউটিউবত আপলোড কৰি দিব ফেচবুকত আপলোড কৰি দিব ভাই এনেকৈ নহ'লে কেনেকৈ চলিম মানে আমি ইম'চনেল হৈ গৈছোঁ ভিউজ দেখাই আছে ইউটিউবত 54K ভিউজ দেখাই আছে চবৰ নেক্সট ভিডিঅ' ভাই এই নেক্সট ভিডিঅ' বনাম জাষ্ট মই এটা মানে কি বুলি কয় আপোনালোকে যদি 1000 মানুহে চাই আছে এতিয়া যদি আপোনাৰ যোগে যদি ৰিপৰ্ট মাৰিব পাৰে ফেচবুকত 13 ফিল্ম বুলি চাৰ্চ কৰিলে আহি যাব জাষ্ট এটা ৰিপৰ্ট কৰিব লাগে আৰু একো নাই নেক্সট তেতিয়া আমি বনাব পাৰিম ভালকৈ আৰু প্লিজ আপোনালোকৰ মাজত যদি মানে কোনোবাই আপলোড কৰিছে যদি চাইও আছে প্লিজ ডিলিট কৰি দিয়ক আৰু একশ্যন ল'ম এতিয়া হেৰি কৰিম FIR কৰিম চেনেলবোৰত সেইটো আৰু বাকী ভাল লাগিলে আপোনালোকে ইমান মৰম ছাপোৰ্ট চিৰিয়াছলি জাষ্ট অকণমান কষ্ট হ'ব জাষ্ট 13 ফিল্মখন ফেচবুকত চাৰ্চ কৰক আপোনাৰ নিজৰ পেজৰ পৰা নিজৰ ৰিপৰ্ট প্লিজ এটা ৰিপৰ্ট এটা কৰি দিব আৰু সেইখিনি কৰিলে মোৰ বহুত বেছি ভাল লাগিব আৰু আগলৈ কামবোৰ ভালকৈ কৰি যাব পাৰিম আৰু নহ'লে আৰু ইয়াতছে বেছি নেক্সট ভিডিঅ'টো ইয়াতছে বেছিকৈ আমি খৰচ কৰি মানে খৰচ কি কয় মই মুখেৰে অহাই নাই মোৰ মাত হেৰি ইয়াতছে বেছি ইয়াত অ'কে মই পিছত কথা পাতিম সকলোৰে লগত বাই বাই টাটা প্লিজ ৰিপৰ্ট কৰি দিব আৰু থেংক ইউ ছ' মাছ যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো এনেকুৱা ধৰণৰ নতুন ভিডিঅ'সমূহৰ বাবে তো আজিলৈ বাই বাই জয় অসম ধন্যবাদ